ৱৰ্ল্ড মিক্স চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব। সুকন্তি গায়িকা মনালিছা দেৱীৰ ঘৰৰ ভিতৰলৈ মই আজি আপোনালোকক লৈ যাম। ঘৰৰ ভিতৰত শাস্ত্ৰীয় সংগীতৰ এক পৰিৱেশ চলি আছে। সেই পৰিৱেশ মই আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ চাব, শেষত লাইক এটা কৰি দিব, লগতে লিখি দিব আপোনালোকৰ এটা ভাল লগা কমেণ্ট। মই লাহে লাহে মনালিছা দেৱীৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে শাস্ত্ৰীয় সংগীতৰ যি সুৰ ভাহি আহিছে। আৰু আমি লাহে লাহে এতিয়া ভিতৰলৈ সোমাই সেই পৰিৱেশ চাওঁ, আহক। মই ৰুমৰ ভিতৰৰ পৰিৱেশ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম। সুন্দৰভাৱে সজাই থোৱা আছে সংগীতৰ সকলো যতন আপোনালোকে দেখিবলৈ পাইছে। শিল্পীগৰাকী অকল কণ্ঠই নহয়, তেওঁ বাদ্যযন্ত্ৰটো পাৰ্গত, আৰু সেই বিষয়ে মই আপোনালোকক লাহে লাহে জনাম, লাহে লাহে দেখুৱাম তেওঁৰ প্ৰতিভা। শাস্ত্ৰীয় সংগীতৰ এই পৰিৱেশ আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। মধুৰ এক পৰিৱেশ, ক্লাছ চলি আছে। মই আপোনালোকক ষ্টুডেণ্টসকল আৰু তেওঁলোকৰ অভিভাৱক সকলোকে দেখুৱাম মনালিছাৰ ঘৰৰ ভিতৰৰ পৰিৱেশটো। এয়া নতুন নতুন ষ্টুডেণ্ট আহি আছে ক্লাছলৈ। ভিতৰৰ পৰিৱেশটো মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই আছোঁ। বিভিন্ন পুৰস্কাৰ ইয়াত সজাই থোৱা হৈছে। এয়া মনালিছাৰ ঘৰৰ ভিতৰত। আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিশ্চয় অভিভাৱক হয়? হয়, সংগীত অনুৰাগী। আপোনাৰ ছোৱালী আছে নিশ্চয়? নাম? অন্বেষা দাস বৰা। ঠিক আছে, অন্বেষা দাস বৰাৰ ওচৰলৈ আমি যাওঁ। এতিয়া মই অন্বেষাৰ ওচৰলৈ আহিছোঁ। অন্বেষা, তুমি শাস্ত্ৰীয় সংগীত শিকি আছা? সংগীত নিশ্চয় বহুত ভাল পোৱা, আৰু গম পাইছোঁ তুমি বহুত দূৰৰ পৰা ইয়াত শিকিবলৈ আহা। মনালিছা দেৱীৰ ওচৰত শিকি তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মেমৰ ওচৰত শিকি। তোমাৰ ভাল লগা ৰাগ এটা গাই শুনাবা নেকি? হয়, নিশ্চয়। কোৱাচোন, কি ৰাগ গাবা বাৰু? মই সুতকল্যাণ ৰাগটো গাম। ঠিক আছে, কোৱা। आ
সুন্দৰ কণ্ঠ সুন্দৰভাৱে আপোনালোকক ৰাগ পৰিৱেশন কৰি শুনালে অন্বেষা দাস বৰা, তেজপুৰৰ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী। আপোনালোকে আশীৰ্বাদ কৰিব। ক্লাছৰ ভিতৰলৈ নতুন নতুন ষ্টুডেণ্ট এয়া আহি আছে। এয়া তনিষ্ঠা মুখাৰ্জী আৰু তনিষ্ঠাই আপোনালোকক গাই শুনাব মিয়া মল্লাৰ ৰাগ। তনিষ্ঠাৰ কণ্ঠত শুনক। তনিষ্ঠা, তুমি ইয়াত কিমান দিনৰ পৰা শিকি আছা? মোৰ ইয়াত শিকা 2 বছৰ 3 বছৰ মানেই হ'ল। 2 বছৰতে। আৰু মই গম পাইছোঁ তুমি শাস্ত্ৰীয় সংগীতত খুব ভাল ৰিজাল্ট কৰি আছা। আৰু মনালিছা মেমৰ ওচৰত শিকি তোমাৰ কেনেকুৱা লাগিছে? বহুত ভাল এক্সপিৰিয়েঞ্চ মেমৰ তাত শিকিবলৈ। মানে ইউজুৱেলি আপুনি এনেকুৱা টিচাৰ্ছ নাপায় যোনে মানে ইমান মটিভেট কৰি দিয়ে কিছুমান ষ্টেজত। মই পাৰ্চনেলি কৈছোঁ মোৰ ষ্টেজ ফ্ৰাইটৰ বহুত প্ৰব্লেম আছে। মই মানে ষ্টেজত ইউজুৱেলি গাবলৈ বা এনেকুৱা প্লেটফৰ্মত গাবলৈ মই ভয় কৰোঁ। কিন্তু মানে মেমে এনেকুৱা টাইপত এটা মটিভেট কৰি দিয়ে মানে ভয় নাইকিয়া হৈ যায় আৰু নিজৰ ওপৰত বিশ্বাস কৰিব মন যায়। তেনেকুৱা টাইপ আৰু। বহুত ভাল লাগিছে মেমৰ তাত শিকি। ভাল লাগিছে শুনি। মানে মনালিছা মেমৰ ওচৰত শাস্ত্ৰীয় সংগীত শিকি তুমি সঁচাকৈয়ে সুখী? হয়। ঠিক আছে, এতিয়া শুনিব বিচাৰিম তোমাৰ কণ্ঠত ৰাগ। Pani dhani sani pa ma pa ga ma re sa ma ma re ma ma re ma ma re ma re sa ni ni sa ni pa ma pa ga ma re sa ni sa ni sa re sa ma ma re sa ni sa pa pa ma pa ni dhani sa ma pa ni dhani ni sa ni ma re sa ni dhani sa 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 ni ni pa pa ma ma ra ma re sa ni dhani sa ni pa ma pa ga ma re sa ni dhani sa bijuri chamake bijuri chamake এয়া তনিষ্ঠা মুখাৰ্জীয়ে আপোনালোকক সুন্দৰকৈ শাস্ত্ৰীয় সংগীত গাই শুনালে আৰু খুব ভাল লাগিলে শুনি। আপোনালোকৰ নিশ্চয় ভাল লাগিলে। তনিষ্ঠা, তোমালৈ মই আন্তৰিক ধন্যবাদ জনালোঁ। থেংক ইউ। এয়া তৃষা পাঠক, শাস্ত্ৰীয় সংগীতৰ ৩য় বৰ্ষৰ ছাত্ৰী। আৰু তৃষাই আমাক শাস্ত্ৰীয় সংগীত শুনাব। কি গাবা তৃষা? ৰাগ চুহিনী গাবা। ঠিক আছে, তৃষাৰ কণ্ঠৰ ৰাগ চুহিনী শুনোৱা হওক।
শাস্ত্ৰীয় সংগীতৰ 4th ইয়াৰৰ দুগৰাকী ছাত্ৰী ময়ূৰী তান্তি আৰু প্ৰীতিস্না শইকীয়াৰ ওচৰলৈ। তোমালোকে শাস্ত্ৰীয় সংগীতৰ এবাৰ 4th ইয়াৰৰ ষ্টুডেণ্ট হয়নে? হয়। আৰু তোমালোকে বহুত ভাল ৰিজাল্ট কৰি আছা। মনালিছা মেমৰ ওচৰত শাস্ত্ৰীয় সংগীত শিকি তোমালোকে কেনেকুৱা অনুভৱ কৰা বাৰু? ভাল লাগে। মেমে বহুত ভালকৈ শিকায় ন? হয়। ঠিক আছে, আজি কি ৰাগ শুনাবা তেতিয়াহ'লে? ৰাগ শংকৰা। ঠিক আছে, ৰাগ শংকৰা শুনো তেতিয়াহ'লে আমি। কণ্ঠশিল্পী মনালিছা দেৱীৰ ঘৰৰ ভিতৰৰ এই পৰিৱেশ চাই কেনেকুৱা পালে কমেণ্টত লিখি জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। ভিডিঅ' সম্পূৰ্ণ চাই শেষত এটা লাইক কৰি দিব। পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰিব। সম্পূৰ্ণ ভিডিঅ' চালে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ বন্ধু বান্ধৱীসকল।